বুঢ়া আজগৰক লাগে কুমলীয়া দেহা অকলশৰীয়াকৈ পালে চিকাৰ কৰিব জানে বুঢ়া আজগৰে মানুহৰূপী আজগৰে 13 বছৰীয়া কিশোৰীক এবাৰ চিকাৰ কৰিবলৈ গৈ বিপদত পৰিলে শুনক ভুক্তভোগী কিশোৰীৰ মন্তব্য দোকানলৈ গৈছিলোঁ দোকানত যাওঁতে ৰাস্তাত পালোঁ ক'লে কি আহা মই ঘৰ এৰি দিওঁ মই ক'লোঁ না গাড়ীত আব্বা আছে মোক গালি পাৰিব তেওঁ ক'লে নাই আহা মই ছাৰ্ভিচ চেণ্টাৰৰ ওচৰত এৰি দিম তাৰপিছত তাৰপৰা মোক ডাইৰেক্ট গেৰেজলৈ লৈ গ'ল সিহঁতৰ গেৰেজলৈ লৈ গ'ল তাৰপৰা তাত অলপ দেৰি থাকিলোঁ মোৰ লগত বেয়া কাম কৰিলে তাৰপিছত মোক পাৰ্কৰ ওচৰলৈ এৰি গুচি গ'ল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত অভিযোগ অনুসৰি মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মছজিদপট্টিৰ নিবাসী আজগৰ আলী নামৰ এইজন যুৱকে সমীপৰে এগৰাকী 13 বছৰীয়া কিশোৰীক এখন গাড়ীত বলপূৰ্বকভাৱে উঠাই নি বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে ঘটনা অনুসৰি কিশোৰীগৰাকী দোকানলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈছিল তাতেই আজগৰ আলী নামৰ যুৱকজনে কিশোৰীগৰাকীক ঘৰত নমাই দিয়াৰ প্ৰলোভনেৰে নিৰ্জন এলেকাত লৈ গৈ ধৰ্ষণৰ অপচেষ্টা কৰে যোৱা নিশা এনেকুৱা প্ৰায় 7:15 মানত যি ঘটনা এটা ছ'চিয়েল মিডিয়াত প্ৰচাৰ আৰম্ভ হৈছে শুনি খুব দুখ লগা কিন্তু মোৰ এটাই কথা ক'বলগীয়া যদি মোৰ ভাইটিয়ে নহওক কিয় যদি সি সেই ভুল কৰিছে আইনমতে দণ্ডনীয় আইনমতে সি দৃষ্টান্তমূলক শাস্তি পাব লাগে লগতে মোৰ খালি এটা কথাৰে মোৰ দুখ লাগিছে যে যদি মোৰ ভাইটিয়ে কিবা ভুল কৰিছে নিশ্চয় যদি ভুল কৰিছে আইন আছে আইনগতভাৱে সি শাস্তি পাব লাগে আৰু মোৰো এইটো ভাৱ যে দৃষ্টান্তমূলক শাস্তি সি পাব লাগে যদি ভুল কৰিছে আইনে ইয়াৰ জল পটকৈ যি সঁচা ওলাই পৰিব যদি ভুল কৰিছে দৃষ্টান্তমূলক শাস্তি আইনে দিব লাগে উপযুক্ত শাস্তি পাব লাগে কিন্তু দুখ এটা কথা কাৰণে লাগিছে যে মোৰ ভাইটি হয় বুলি বাৰম্বাৰ মোৰ নামটো টানি আনি যে আমচু নেতা মোৰ আমচুৰ লগত মই কোনো ধৰণে আজি তাৰিখত মই জড়িত নহয় যোৱা 2 বছৰ আগতে মই আমচুৰ লগত মোৰ আজিৰ কোনো সম্পৰ্ক নাই কাৰণ মই মোৰ নিজৰ বিবাহিত জীৱন আৰু নিজৰ যি জীৱনক লৈ পিনে মই ব্যস্ত তো গতিকে মোৰ আমচুৰ লগত কোনো লেনদেন নাই কিন্তু মোৰ ভাইটিয়ে ভুল কৰাটো মোৰ নামটো বাৰ মইনুৰৰ ভাইটি বুলি টানি অনাৰ কাৰণে মই দুখ পাইছোঁ কিশোৰীগৰাকী পৰিয়ালৰ লোকে এতিয়া মাৰ্ঘেৰিটা থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ইফালে আজগৰৰ এতিয়াও সন্ধান নাই মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্টাৰ অসম